নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ৰিপাব্লিক ডে যিহেতু সকলোকে মই ৰিপাব্লিক ডেৰ শুভেচ্ছা যাচিলোঁ আৰু এই ৰিপাব্লিক ডেৰ বিষয়ে আজি মই আপোনালোকৰ লগত কিছুমান গুৰুত্বপূৰ্ণ হিষ্ট্ৰী লগতে কনষ্টিটিউশ্যন এভৰিথিং মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। এইটো ভিডিঅ' আপোনালোকৰ কাৰণে আমাৰ যোনটো আমাৰ নেশ্যন, আমাৰ ইণ্ডিয়াৰ যোনটো পাৱাৰ পজিশ্যন এভৰিথিং কেনেকৈ আহিছে, আমি দেশৰ কাৰণে আমি কেনেকৈ পজিটিভ ৱে লৈ কেনে আমাৰ দেশক আগবঢ়াই লৈ যাব পাৰোঁ, যেনেকুৱা আমাৰ আগৰ ফ্ৰীডম ফাইটাৰবোৰে লৈ গৈছে। সেইটো চব এভৰিথিং মই আপোনাৰ হিষ্ট্ৰীৰ পৰা আদি কৰি এতিয়াৰ বৰ্তমানলৈ এভৰিথিং কভাৰ আপ কৰিম এইটো ভিডিঅ'টো যদি আপুনি এজন ভাল লয়াৰ হ'ব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'ব। আৰু এটা যদি আপুনি দেশৰ কাৰণে এটা কিবা ভাল পাৰপাছ লৈ আহিছে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব পাৰিব। চ' 26 January. It is not just a date on the calendar, it is the day when India decided to rule itself. It is the day when the power of this nation was placed in the hands of its people. Jai Hind! Today, let's us understand the real meaning of Republic Day 2026 and an inspiring story behind the Constitution of India. So, Republic Day celebrate করা হয় every year 26 January because এইটো ডে 26 জানুৱাৰী চন 1950 চনত আমাৰ কনষ্টিটিউশ্যনটো, আমাৰ সংবিধান ইনফৰ্চত আহিছিল, মানে এপ্লিকেবল হৈছিল, আমাৰ দেশৰ আইনত আহি গৈছিল এই সংবিধান। চ' এইটো ডেট আমি পাইছোঁ চাৰ্ভাইভেলিটি, ছ'চিয়েলিষ্ট, ছেকুলাৰ, democratic republic. This means that the citizen of India are the supreme authority of the nation. মানে এই দেশৰ সকলো চিটিজেনে এই দেশৰ সুপ্ৰিম অথৰিটি, সুপ্ৰিম পাৱাৰটো হ'ল এই দেশৰ মানুহ। চ' এতিয়া আহক ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেন্স ডে কেতিয়া পাইছিল? 15 আগষ্ট 1947। বাট ইণ্ডিপেণ্ডেন্স ডে এলোন ৱাজ নট ইনাফ। আমি যেতিয়া ইণ্ডিপেণ্ডেণ্ট পাইছিলোঁ 1947 15 আগষ্টত, সেইটো আমি পোৱাৰ পাছত আমাৰ যোনটো ফ্ৰীডম ফাইটাৰ আছিল তেওঁলোকে এইটোৱে ইনাফ আছিল বুলি ভবা নাছিল যে ইণ্ডিপেণ্ডেন্স পাই গ'লোঁ, এইটোৱে যে আমাৰ চিটিজেনছবোৰৰ কেনে, আমাৰ দেশৰ মানুহৰ কেনে এইটো যে অকল হ'ব যে ইণ্ডিপেণ্ডেন্স পাই গ'লোঁ, বাকী আমাৰ দেশত কি ৰাইটছ, কি ডিউটি, আমাৰ দেশৰ পলিটিচিয়ানবিলাকৰ কি ডিউটি হ'ব, আমাৰ দেশৰ যোনবোৰ নাগৰিক আছে তেওঁলোকৰ কাৰণে কি ডিউটি হ'ব, তেওঁলোকৰ ৰাইটছৰ কাৰণে কি হ'ব, সেইকাৰণে আমাৰ কনষ্টিটিউশ্যনটো অনা হৈছিল। এট দ্যাট টাইম ইণ্ডিয়া ডিড নট হেভ ইটছ অ'ন পাৰ্মানেণ্ট কনষ্টিটিউশ্যন। সেইখিনি সময়ত ইণ্ডিয়াৰ কোনো কনষ্টিটিউশ্যনেল পাৱাৰ নাছিল। লাইক আমাৰ ধৰক ফৰেইন কাণ্ট্ৰিবিলাক, আমেৰিকা হওক, হেৰি হওক, তেওঁলোকৰ নিজৰ কনষ্টিটিউশ্যন আছিল, মানে দেশৰ নাগৰিকবিলাকে কি দায়িত্ব ল'ব, কি কৰিব, এভৰিথিং সেই নিজৰ নিজৰ কনষ্টিটিউশ্যন আছিল। কিন্তু ইণ্ডিপেণ্ডেন্স হোৱাৰ আগতে আমাৰ দেশত কোনো এটা নিজৰ কনষ্টিটিউশ্যন নাছিল, মানে ব্ৰিটিছে শাসন কৰিছিল। চ' সেই ব্ৰিটিছৰ আণ্ডাৰতে যি শাসন লৈ আনাছিল সেইবোৰে ফ'ল' কৰি গৈছিল আমাৰ ইণ্ডিয়াৰ মানুহবিলাকে সেইখিনি সময়ত। আৰু এতিয়া যেতিয়া আমাৰ 1947 আমি ব্ৰিটিছৰ পৰা আমি ইণ্ডিপেণ্ডেণ্ট হ'লোঁ, আমি আমাৰ যেতিয়া ব্ৰিটিছৰ পৰা আমি হাত সাৰিলোঁ, তাৰপাছত আমি এটা ইণ্ডিপেণ্ডেন্স ডে বুলি পালন কৰা হয় 15 আগষ্টত। তেতিয়া আমি ইণ্ডিপেণ্ডেন্স, আমি মানে ব্ৰিটিছৰ পৰা উৎসাহ, তেওঁলোকৰ কোনো ৰুলছ ৰেগুলেশ্যন আমি নামানা হোৱাৰ কাৰণে ব্ৰিটিছে আমাৰ দেশৰ পৰা ওলাই দিয়া গ'ল, আৰু আমি নিজৰ এটা নেশ্যনৰ যিমান মানুহ আছে তেওঁলোকৰ নিজৰ এটা ইণ্ডিপেণ্ডেন্স আহি গ'ল। বাট সেইখিনিতে আমাৰ কোনো এটা এইটো নাছিল যে চিটিজেনবিলাকৰ কি প্ৰটেকশ্যন হ'ব, কি ৰাইটছ হ'ব, সেইবোৰ ভবা যোৱা নাছিল। চ' 29 আগষ্ট 1947 এটা এছেম্বলি হয় ড্ৰাফটিং কমিটিৰ, য'ত B.R. Ambedkar was appointed as its chairman. B.R. Ambedkar, Dr. B.R. Ambedkar মানে এপইণ্ট কৰা হয় তেওঁক চেয়াৰমেন হিচাপে, আৰু তেওঁক এতিয়া ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলিও কোৱা যায়। যেতিয়া এই কনষ্টিটিউশ্যনটো ড্ৰাফ্ট কৰে তেতিয়া গোটেই এছেম্বলি, গোটেই গ্ৰুপৰ যোনে ড্ৰাফ্ট কৰে, তাৰ চেয়াৰমেন B.R. আম্বেদকাৰ, তেওঁলোক চবেই মিলি কেনে এই কনষ্টিটিউশ্যনটো ড্ৰাফ্ট কৰোঁতে 2 বছৰ 11 মাহ 18 দিন লগাইছিল কমপ্লিট কৰিবৰ কাৰণে। আৰু তাৰ পাছত যায় দ্য কনষ্টিটিউশ্যন ৱাজ এডপ্টেড অন 26 নৱেম্বৰ 1947। কনষ্টিটিউশ্যনটো এডপ্ট কৰা হৈছে, কিন্তু যোনটো এপ্লাই কৰা গৈছে দেশত, মানে লৈ অনা গৈছে যে তেতিয়াৰ পৰা মানে এই কনষ্টিটিউশ্যনটো ফ'ল' কৰা যাব, সেইটো হ'ল 26 জানুৱাৰী 1950। মানে দ্য কনষ্টিটিউশ্যন কাম ইন টু ফ'ৰ্চ ইফেক্টত আহিছে 26 জানুৱাৰী 1950, বুজিলে? চ' এতিয়া জানো আহক 26 জানুৱাৰীটোৱে কিয় চুজ কৰিলে আমাৰ কনষ্টিটিউশ্যনটো ইফেক্টত অহাৰ কাৰণে। অন 26 জানুৱাৰী 1930
the Indian National Congress declared Purna Swaraj, which means complete independence from British rule. যেতিয়া আমাৰ 26 জানুৱাৰী 1930 ইণ্ডিয়ান কংগ্ৰেছে ডিক্লেয়াৰ কৰিছিল পূৰ্ণ স্বৰাজ কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ ব্ৰিটিছৰ পৰা, তেতিয়া কি হ'ল টু অনাৰ হিজ হিষ্টৰিকেল মমেণ্ট, তেওঁৰ হিষ্টৰিকেল মমেণ্টক মানে এটা অনাৰ দিবৰ কাৰণে 26 জানুৱাৰী ৱাজ চুজেন এজ ৰিপাব্লিক ডে। মানে যেতিয়া পূৰ্ণ স্বৰাজ বুলি কংগ্ৰেছে ডিক্লেয়াৰ কৰিছিল ব্ৰিটিছৰ পৰা কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ, সেই ডেটটো আছিল 26 জানুৱাৰী 1930। তাৰপাছত সেইটো যুঁজ দিলে, ফ্ৰীডম ফাইটাৰবিলাকে বহুত যুঁজ দিলে, কাম কৰিলে। তাৰপিছত লাষ্ট 15 আগষ্ট 1947 মানে কমপ্লিট মানে ইণ্ডিপেণ্ডেণ্ট হ'ল। তাৰপাছত সেই ইণ্ডিপেণ্ডেণ্টৰ পাছতে আপোনাৰ সেই পূৰ্ণ স্বৰাজক এটা অনাৰ দিবৰ কাৰণে আমাৰ কনষ্টিটিউশ্যনটোৰ সেই ডেটটো একে ছেইম ডেট লোৱা গৈছিল, সেইটো হ'ল 26 জানুৱাৰী এজ এ ৱাজ চুজেন এজ ৰিপাব্লিক ডে। সেইখিনি সময়ত অনাৰ দিয়াৰ লগতে, ডেটটোক অনাৰ দিয়াৰ লগতে আমাৰ দেশক কনষ্টিটিউশ্যনক ইফেক্টত লৈ অনা হৈছিল। পাৱাৰ অফ দ্য কনষ্টিটিউশ্যন এতিয়া কি আমি সেইটো জানো। আহক, আমাৰ যেনেকৈ ৰিপাব্লিক ডেৰ যোনটো আপোনাৰ আমাৰ ৰিপাব্লিক ডে হ'ল, আমাৰ কনষ্টিটিউশ্যনটো অনা হ'ল। এতিয়া কনষ্টিটিউশ্যনটো অনাৰ পাছত আমাৰ দেশত কি কি চেঞ্জেছ আহিল সেইটো কনষ্টিটিউশ্যনত উল্লেখ আছে। আৰু কনষ্টিটিউশ্যন কি উল্লেখ আছে মই এইটো আপোনালোকক জনাম। মানুহৰ ইকুৱেল ৰাইটছ আহিছে, মানুহৰ ৰাইট টু ফ্ৰীডম আহিছে, ৰাইট টু ৰিলিজিয়াছ আহিছে, ৰাইট টু এডুকেশ্যন আহিছে, ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ আহিছে। বাট যোনবোৰ ৰাইটছ এণ্ড অলছ' ডিউটিজ, সেইবোৰে অকল নহয়, ৰাইটছ আৰু ডিউটিছৰ লগতে আমাৰ চিটিজেন বোৰৰ লগত এটা ৰেচপনচিবিলিটি, এটা পাৱাৰো আহি গৈছে। ফাণ্ডামেণ্টেল যেতিয়া ডিউটিছবোৰ আহিছে, ৰেচপেক্ট টু দ্য কনষ্টিটিউশ্যন, ৰেচপেক্ট টু দ্য নেশ্যনেল ফ্লেগ, নেশ্যনেল এথেম, প্ৰটেক্ট দ্য ইউনিটি অফ ইণ্ডিয়া, প্ৰমোট হাৰমনি এমং অল চিটিজেন, ছেফগাৰ্ড পাব্লিক প্ৰপাৰ্টি। এইবোৰ মানে কি হয়, এইবোৰ যিমান কনষ্টিটিউশ্যনৰ কথা জনা যায় সিমানে আমাৰ যোনটো নিউ জেনেৰেশ্যন, আমাৰ যোনবোৰ আগবাঢ়ি যাব তেওঁলোকৰ কাৰণে এইটো মেছেজ হয় যে আমাৰ সদায় নেশ্যনেল ফ্লেগৰ প্ৰতি আমাৰ সদায় শ্ৰদ্ধা আছে, ডিউটি আছে যে সেইটোক ৰিচপেক্ট কৰা, নেশ্যনেল এথেমক ৰিচপেক্ট কৰা। আমাৰ যোনটো ইউনিটি আছে দেশৰ, সেইটোক আমি হাৰমনিয়াছলি লৈ যোৱাটো আমাৰ চিটিজেনবোৰৰ এটা ডিউটিছ হয়। আমাৰ পাব্লিক প্ৰপাৰ্টিবিলাকো ছেভ কৰি কেনে কোনো উদ্ভণ্ডালি নকৰাকৈ, মাৰপিট নকৰাকৈ, আমাৰ যিমান প্ৰপাৰ্টিজ আছে, আমাৰ দেশৰ নাগৰিকবিলাকৰ নিজৰ নিজৰ প্ৰপাৰ্টিজ আছে, সেইবোৰকো ৰিচপেক্ট কৰি, যদি মানে ৰিচপেক্ট কৰা নাযায় সেইবোৰ ৰিচপেক্টত মানে এটা নিজৰ এটা ফুল এটা ষ্টেপ লোৱা যায় বুলি কয়। কাৰণ চবৰে ৰাইটছ এণ্ড ডিউটিছ ৰেচপেক্ট নকৰিলে আমাৰ ল আছে, ল'ৰ এগেইনষ্টত গ'লে সেই কনষ্টিটিউশ্যনেল পাৱাৰৰ সৈতে আমি যুঁজ দিব পাৰিম। চ' দেশৰ এটা হাৰমনি, এটা শান্তি আগবঢ়াই লৈ যোৱাটোৱে কনষ্টিটিউশ্যনৰ এটা মটো আছিল। চ' মেছেজটো কি হ'ল ইহঁতৰ, এইটোৱে মই জানাত যে ডিয়াৰ ইউথ অফ ইণ্ডিয়া, you are just the future of this nation. You are the present. Your honesty, your discipline, your courage will decide destiny of India. New generation এইটোৱে জনোৱা যায় যে আপোনালোকে সত্যৰে আগবাঢ়ি যোৱা, ডিচিপ্লিনেৰে আগবাঢ়ি যোৱা, নিজৰ চিভিক চেন্সটো লৈ কেনে আগবাঢ়ি যোৱা, দেশক এটা পূৰ্ণ স্বৰাজ হিচাপে আগবাঢ়ি যোৱা, নিজৰ লগতে দেশৰ ভালৰ কেনে ভাবাটো আমাৰ এটা নিজৰ কৰ্তব্য হয়। সেই কৰ্তব্যটো লৈ আমি আগবাঢ়ি যোৱাটোৱে আমাৰ নিজৰ যোনবোৰ নিউ জেনেৰেশ্যন আছে সেই তেওঁলোকৰ কাৰণে এইটো মেছেজ হ'ল, কাৰণ তেওঁলোকে আমাৰ ফিউচাৰ হ'ব। চ' সেইটোৱে আমাৰ নিউ জেনেৰেশ্যনৰ কাৰণে এটা মটো হ'ব লাগে, এটা ৰাইটছ হ'ব লাগে যে কোনোবাই যদি কিবা বেয়া কৰে সেইটোক মাত দিব লাগে। এনেকুৱা মাত দিব নালাগে য'ত মানে ভাইলেঞ্চ হয়, এনেকুৱা পিচফুলি প্ৰটেষ্ট কৰিব লাগে, যেনেকৈ আমাৰ মহাত্মা গান্ধীয়ে কৰি গৈছে তেওঁলোকৰ যুঁজৰ কাৰণে। আৰু যদি কিছুমান বস্তু আমাৰ দেশৰ কাৰণে যুঁজ দিবৰ কাৰণে আমি জোৰ দিব লাগে, তেনেহ'লে আমি যিমানবোৰ জেনেৰেশ্যন আছে তেওঁলোকে চবে মিলি জোৰ দিব লাগে। অন্যায়ক সদায় অন্যায়ৰ এগেইনষ্টত সদায় খাৰা হ'ব লাগে। আৰু কেতিয়াও মানে যদি কোনোবা কাৰোবাৰ বেয়া হৈ আছে সেইটো নিজক ছেফ কৰাৰ লগতে বেলেগকো ছেফ কৰাটো আমাৰ দেশৰ এটা কৰ্তব্য হয়। আমাৰ নেশ্যনটো আগবাঢ়ি যোৱাটোৱে আমাৰ দেশৰ এটা কৰ্তব্য হয়। আমাৰ দেশ যদি আমি ভাল হয়, আমাৰ নিজৰ পাৰ্পাছ পূৰা হ'ব, আমাৰ নিজৰ এনাৰ্জি পজিটিভ ৱেত যাব, আমাৰ এনাৰ্জি লাইফত বেষ্ট ডাইৰেকশ্যনত যাব। আমাৰ এনাৰ্জি সেইটো এনাৰ্জিৰ লগত মিলন খাব, যোনটো এনাৰ্জিৰ লগত আপুনি এই দেশত আহিছিল, এই দেশত আমাৰ
কি পাৰ্পজ আছে, এই দেশত আমি কিয় জন্ম লৈছোঁ, সেই চবৰে এটা এটা পাৰ্পজ আছিল। যেনেকৈ মহাত্মা গান্ধী, যেনেকৈ সুভাষ চন্দ্ৰ বোস, যিমানবোৰ ফ্ৰীডম ফাইটাৰ আছিল তেওঁলোকে এই দেশৰ কাৰণে যুঁজ দিছিল, আৰু সেইকাৰণে আজি আমি আহি সুখেৰে ব্ৰিটিছৰ হাতত নাথাকি সুখেৰে থাকিব পাৰিছোঁ। ঠিক তেনেদৰে এতিয়া যিমানবোৰ চলি আছে দেশত, যিমান পলিটিক্স চলি আছে, দেশক আমাৰ এটা ডিক্টেটৰশ্বিপৰ ডাইৰেকশ্যনত গৈ আছে, দেশক আমি মানে নেশ্যনৰ যোনটো আমাৰ ৰাইটছ সেইবোৰ হেৰাব ধৰি আছে। আমাৰ যোনবোৰ ল'ৰা ছোৱালীবিলাক যিমানে এডুকেশ্যনত যোনবোৰ গভৰ্ণমেণ্ট স্কুলবিলাকৰ বা হেৰিবিলাকৰ সেইবোৰ নষ্ট কৰি আছে। সেইবোৰ যিমানবোৰ মানে হিন্দু মুছলিমৰ যিমানবোৰ কাজিয়া হওক, সেইবোৰ যিমান আমাৰ ইয়ত আছে সেইবোৰ মাইণ্ডত নাৰাখি নিজৰ দেশক হিউমেনিটিৰ হিচাপে চিভিক চেন্স শিকাব লাগে, চিভিক ৰাইটছ শিকাব লাগে, দেশটো চাফা চুত্ৰ ৰখাটো। যিমানবোৰ যেনেকৈ বেকৱাৰ্ড থটবোৰ আছে, যে ধৰক ৰিলিজিয়াছ প্লেচত যাই কেনে যোনবোৰ প্লেচ আছে সেইবোৰ যিমান লেতেৰা কৰি আছে, যিমান দেশত যিমান গুটকা পান এইবোৰ খাই কেনে য'তে ত'তে মানুহে লেতেৰা কৰি আছে, বেয়া হৈছে, সেইবোৰত যুঁজ দিয়াৰ আমাৰ এটা কৰ্তব্য হয়, আমাৰ চিভিক চেন্স হয়। আমাৰ দেশটো এটা ধুনীয়া দেশত পৰিণত কৰাটো আমাৰ নিজৰ ইয়তবোৰৰ এটা গুৰুত্বপূৰ্ণ এটা দায়িত্ব হয়। কাৰণ ধৰি লওক আমাৰ চাইনা, জাপান হওক, তেওঁলোকে বহুত ধুনীয়াকৈ চিভিক চেন্স বহুত ধুনীয়াকৈ নিজৰ ডিউটিজ ডিচিপ্লিন হিচাপে পালন কৰি আছে। কিন্তু আমাৰ দেশত এনেকুৱা হৈছে যে দেশ যিমানে আমাৰ ৰিলিজিয়াছ প্ৰেক্টিছত যোনটো বিলিভ, স্পিৰিচুৱেল বিলিভ নকৰি মানুহে অন্ধভক্ত হৈ কেনে লেতেৰা কৰি আছে, যাৰ দেশত কিমান পানীবোৰ ধৰক পূজাৰ নামত হওক, মন্দিৰবোৰ ধৰক য'তে ত'তে যি টি পেলাইছে, জাবৰ এনল এইবোৰ এভৰিথিং পেলাই কিনে আমাৰ দেশক মানে লেতেৰা কৰি থৈ দিছে। আৰু আমাৰ যিমানবোৰ ধৰক বেকৱাৰ্ড হওক, হেৰি চবতে মানে এনেকুৱা এটা পাৱাৰ দিব লাগে যে চিভিক চেন্সটো মেইন, আৰু পঢ়া শুনাটো মেইন, সেইটো ইম্পৰ্টেঞ্চ দি আমাৰ নিজৰ যোনটো ইকনমিক চিষ্টেম, বিজনেছ হওক, হেৰি হওক, চবতে আগবাঢ়ি যোৱা, জ্ঞানৰ যোনটো ইম্পৰ্টেঞ্চ হয় সেইটোক আগবঢ়াই লৈ যোৱা, নাকি কাষ্ট ৰেচ এইবোৰত বেছি ধ্যান দিয়াটো। আমাৰ যদি ইয়তবোৰে এইবোৰত যদি ফ'কাছ কৰে, তেনেহ'লে কোনো পলিটিচিয়ানেও আমাৰ চিটিজেনছবোৰক কোনো পধ্যেই একো হেৰাব নোৱাৰে। চ' আহকচোন এতিয়া আমি জানো ৰিয়েল মিনিংটো ৰিপাব্লিক। Republic Day is not only about celebration, it is about remembering the sacrifice of our freedom fighters, the wisdom of our constitution makers, and the responsibility we carry as Indians. চ' আমাৰ ফ্ৰীডম ফাইটাৰ্ছবিলাকে কিমান ছেক্ৰিফাইচ কৰি গৈছে, কিমান নলেজ লগাইছে এটা কনষ্টিটিউশ্যন বনাবৰ কাৰণে। যোনবোৰ ধৰক ডক্টৰ বি আৰ আম্বেদকাৰ, দ্য ফাদাৰ অফ দ্য কনষ্টিটিউশ্যন বুলি তেওঁক জনা যায়। তেওঁৰ লগতে যিমানবোৰ তেওঁলোকৰ এছেম্বলিত যিমানবোৰ গ্ৰুপে মিলি কনষ্টিটিউশ্যনটো ড্ৰাফ্ট কৰিছে, তেওঁলোকৰ এটা প্ৰশংসাজনক হেৰি হয়। আৰু যোনবিলাকে আমাৰ দেশক এটা ৰেচপনচিবিলিটি হিচাপে আগবঢ়াই লৈ গৈছে, সেইটো এটা ট্ৰু মিনিং, এটা ট্ৰু এটা ৰিপাব্লিক ডেৰ মিনিং হয়। তো লাষ্টত আহক মই এইটোৱে আপোনালোকক মেছেজ দিব ওলাইছোঁ। ধুনীয়াকৈ মই ইংলিছ আৰু এছামিছত দুটাতে আপোনালোকক বুজাই কেনে দি আছোঁ। লেটছ আছ প্ৰমিছ টুডে to follow the Constitution, to respect our nation, and to work for a better India. Happy Republic Day 2026. আজি আমি প্ৰমিছ কৰোঁ, আহক আমাৰ কনষ্টিটিউশ্যনটো এটা ভাল ল' হিচাপে, ভাল ডিউটি হিচাপে, ভাল ৰাইটছ হিচাপে ফ'ল' কৰোঁ, আৰু আমাৰ নেশ্যনক এক ৰিছপেক্টৰ লগতে আমাৰ দেশক এটা বেটাৰ প্লেচত, বেটাৰ ৱৰ্ক কৰাৰ লগতে বেটাৰ প্লেচত আমি লৈ যাওঁ। সেইটোৱে আমাৰ লাষ্ট মটো। চ' আহক আমি একেলগে এই দেশক ভাল জ্ঞানৰ লগতে, নিজৰ জ্ঞানৰ লগতে বেলেগকো স্প্ৰেড কৰোঁ। চ' আপোনালোকক চবকে শুভেচ্ছা জনালোঁ। হেপ্পী ৰিপাব্লিক ডে 2026। জয় হিন্দ। থেংক ইউ এণ্ড গড ব্লেছ ইউ অল।